খবৰকেইটা গুৰুত্বপূৰ্ণ খবৰ সৈতে আজি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খবৰকেইটাৰ বিষয়ে সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ প্ৰথম খবৰটো হ'ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পৰম পূজনীয় বশিষ্ঠ দেৱ শৰ্মাদেৱৰ পৰলোক প্ৰাপ্তি। জানিব পৰা অনুসৰি নিশা GMCHৰ পৰা সুন্দৰীয়ালৈ নিয়া হয় নশ্বৰ দেহ আৰু সত্ৰৰ বৰখালালৈ নিয়া হয় নশ্বৰ দেহ আৰু বুঢ়া সত্ৰীয়াজনক জনাব পাৰিব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। প্ৰিয় বন্ধু বান্ধৱীসকল, হয়তো আপোনালোকে সকলোৱে জানে যে আজি বাহুবলী খ্যাত জনপ্ৰিয় অভিনেতা প্ৰভাসৰ জন্মদিন। যদি প্ৰভাসৰ অভিনয় চাই ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ে যেন। লগতে আপোনালোকক জনাওঁ যে প্ৰিয় বন্ধু বান্ধৱীসকল, জানিব পৰা অনুসৰি ডেংগুত আক্ৰান্ত হ'ল জনপ্ৰিয় অভিনেতা ছলমন খান। সকলো ধৰণৰ শ্বুটিং বৰ্তমান সময়ত বন্ধ। আৰু লগতে জনাওঁ যে বৰ্তমান সময়ত কৰণ জোহৰে আঁত ধৰিব বিগ বছৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াজনৰ ওপৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কি ক'লে আমাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহকচোন। জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পৰম পূজনীয় বশিষ্ঠ দেৱ শৰ্মাদেৱৰ পৰলোক প্ৰাপ্তিৰ খবৰত খুবেই দুঃখিত হৈছোঁ। আধ্যাত্মিকতা তথা সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক শংকৰদেৱ বঁটাপ্ৰাপক সন্মানীয় বশিষ্ঠ দেৱ শৰ্মাদেৱৰ মানৱ প্ৰেম, আধ্যাত্মিক চিন্তা সেৱাই সদায় আমাক অনুপ্ৰাণিত কৰি ৰাখিব। লগতে অভিনেত্ৰীগৰাকীয়ে কয় যে তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। শোকসন্তপ্ত ভকতবৃন্দলৈ গভীৰ সমবেদনা জনাইছোঁ। ওম শান্তি।